কি কৰিছা বাবু? পঢ়ি আছা? বাবু আজি তোমাৰ বহি দিলে নহয় চোৱা এখন তুমি কিমান পাইছা? নাই ইংলিছত পালা 98 ৰবা মই দেখাই দিছোঁ চবকে ৰবা তোমাৰ বহি চাওঁ কিমান ধুনীয়াকৈ লিখিছা চাওঁ এয়া ইংলিছত বাবুৱে পাইছে 98 এইফালে মেলি দেখাই দিওঁ বা বাবুৱে কেপিটেল লেটাৰ সেইটো অকণমান ভুল হৈছে কাৰণে কাটি দিলে ন ABCD লিখিছে স্মল লেটাৰ ABCD এইচলৈকে লিখিছে অকল এইটো অকণমান হেৰি হৈছে ন বাকীখিনি শুদ্ধ হৈছে তাৰপাছত আৰু এইফালে এয়া কি কৰিলা ফিল ইন দ্য ব্লেংকছ এইখিনি মেটচিং আৰু নেক্সট এইখিনি ইংলিছ হৈ গ'ল তাৰপৰা এইখন কিহৰ মেথছত কিমান পাইছা 100ৰ ভিতৰত 99 তাৰপিছত এয়া বাবুৱে 1ৰ পৰা 50লৈকে লিখিলে ধুনীয়াকৈ ন ৰাইট দিছে 50 দিছে 50 আউট অফ 50 আৰু এইফালে ফিল ইন দ্য ব্লেংকছ বা ইমান ধুনীয়াকৈ লিখিছে বাবু তোমাৰ শুদ্ধ হৈছে কাৰণে দিছে লিখি দিছে এক্সেলেণ্ট দিছে তোমাৰ ৰিপৰ্ট কাৰ্ডত এইটো চাওঁ শুনটো এইটো কাউণ্ট এণ্ড ৰাইট দিছে চোৱা কাউণ্ট এণ্ড ৰাইট 20 ভিতৰত 20 চবতে পাইছা ন আৰু এইখন ড্ৰয়িঙৰ এইটো বলটো চাওঁ আৰু এইফালে কিমান আছে আৰু এইটো চাৰ্কুল আঁকিলে এইটো স্কুৱেৰ আঁকিলে আৰু নাই ড্ৰয়িঙত কিমান পালে চাওঁ ড্ৰয়িঙত 100ৰ ভিতৰত 90 পাইছা ড্ৰয়িঙত অকণমান কেইটামান নম্বৰ কাটি দিলে এইটো অকণমান নম্বৰ কাটিছে তুমি আউটিং কৰিছা তাৰপিছত এইফালে চাৰ্কুলটো চোৱা চাৰ্কুলটো 25ৰ ভিতৰত 22 দিছে তাৰমানে তুমি অকণমান বেকা কৰিলা আকোতে অকণমান আউট হৈছে হয়নে তাৰপিছত স্কুৱাৰটোত কিমান পালা 25ৰ ভিতৰত 21 এই অকণমান বেকা হৈছে মোবাইল পৰিয়ে গৈছে 21 তোমাৰ বেকা হোৱাৰ কাৰণে কাটি দিছে অকণমান ঠিক আছে একো নহয় দিয়া নেক্সট বাৰ ভালকৈ কৰিবা অ'কে ড্ৰয়িঙত পালা 100ৰ ভিতৰত 90 তাৰপাছত মেথছত পালা 100ৰ ভিতৰত 99 আৰু ইংলিছত পাইছা 100ৰ ভিতৰত 98 হয়নে বঢ়িয়া অ'কে ধুনীয়া হৈছে আৰু তোমাৰ ইয়াত ৰিপৰ্ট কাৰ্ডখন আছে চাওঁ ৰিপৰ্ট কাৰ্ড ইয়াত ভৰাই দিছে নহয় এখন তোমাৰেই হয় উলিয়াই দিয়াচোন মই মোবাইলটো লৈ দিগদাৰেই হৈছে উলিয়াব হৈছে ৰ'বা ইয়াত দেখিছা চবতে দিছে এইটো আগৰ হেৰিটো হয় পৰীক্ষাৰ আৰু এইটো পিছৰ পৰীক্ষা আৰু এইবোৰ চব A+ পাইছা হয়নে আৰু মেমে তোমাক ইয়াত লিখি দিছে এইটো ৰিমাৰ্ক দেখিছা এইটো ৰিমাৰ্ক লিখিছে এক্সেলেণ্ট তাৰমানে তুমি বহুত ভাল ল'ৰা লিখিছা হয়নে আমাৰ চাইন মাৰিব দিছে ইয়াত তলত গাৰ্জেনৰ চাইন মাৰিব লাগিব এইখিনিত যে দেখিছা এইখিনিত গাৰ্জেনৰ চাইন মাৰিব লাগিব অ'কে এইখিনি তলত তাৰপিছত এইখন জমা দি দিব লাগিব আকৌ নেক্সট পৰীক্ষাত দিব তেতিয়া ৰাখি থ'ব পাৰিবা বাবু ইমান ভাল লাগিছে আৰু ভালকৈ পঢ়িবানে নাই আৰু তুমি ভালকৈ পঢ়িবানে নাই আৰু আৰু এইফালে এইবিলাক আছে আৰু মানে আউটষ্টেণ্ডিং এইখিনি দিয়া আছে মাৰ্কিং চিষ্টেম নাজানো হ'ব হোৱাইটনাৰ আনি দিম এটা হ'ব হয় নেকি হ'ব তোমাক এটা নতুন আনি দিম ঠিক আছে
হ'ব এতিয়া তুমি লিখা 1 পৰা কিমান পাইছাগে 30 পালাগে ন হ'ব এইকেইখন এতিয়া ভৰাই থওঁ তাৰপিছত তুমি এতিয়া পঢ়া দেই বিচাৰি দিম হ'ব ঠিক আছে হ'ব এতিয়া পঢ়া দেই পঢ়া কথা পাতি থাকিলে নতুবা লষ্ট আছে কিন্তু হ'ব ঠিক আছে লিখা 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 কথা পাতি থাকিলে লষ্ট আছে ন তুমি 50 লৈকে লিখিম কৈছা 30 লৈকে আছে 32 অ'কে মই কেমেৰাটো কাটি দিছোঁ দেই